কণমণি আছাম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰ ওয়েলকাম জনাইছোঁ। এটি পুনৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ হৈছে মানুহৰ জীৱনৰ সমস্যা। মানুহৰ জীৱনত যিকোনো পৰিস্থিতিত বিভিন্ন ধৰণৰ সমস্যা আহি দেখা দিয়ে। সমস্যাই মানুহৰ জীৱনত অন্ধকাৰ নমাই আনে। একমাত্ৰ মানুহৰ দুখৰ কাৰণ হৈছে সমস্যা। সমস্যাৰ কাৰণে কোনো মানুহ আজি শান্তি নোপোৱা হৈছে অথবা সমস্যাই মানুহৰ জীৱনলৈ বিভিন্ন ধৰণৰ অন্ধকাৰ নমাই আনিছে। সমস্যা সকলোৰে জীৱনলৈ আহে, কোনো ধনী কোনো দুখীয়া এইবোৰ লক্ষ্য কৰি কাৰো জীৱনলৈ সমস্যা নাহে। যিকোনো পৰিৱেশ পৰিস্থিতিত মানুহৰ জীৱনলৈ সমস্যা আহে। কিন্তু কি কৰিব এই সমস্যাৰ পৰা মুক্ত হোৱাৰ কাৰণে বা এই সমস্যাৰ পৰা মুক্তি পাবলৈ মুক্ত হোৱাৰ কাৰণে কি কৰিব চাওক এই ভিডিঅ'টো। প্ৰথম কথা, যদি জীৱনলৈ সমস্যা আহে তেন্তে সেই সমস্যাৰ সৈতে মোকাবিলা হ'বলৈ চেষ্টা কৰিবা। যদি জীৱনলৈ সমস্যা আহে সেই সমস্যাৰ সৈতে যুদ্ধ কৰিবলৈ চেষ্টা কৰিবা। জীৱনৰ সৈতে সমস্যাৰ সৈতে যুদ্ধ কৰিলেহে সেই সমস্যা সেই জীৱনত জয়ী হ'ব পাৰি। গতিকে যদি জীৱনলৈ সমস্যা আহে তাৰ প্ৰথম কামটো হৈছে সেই সমস্যাৰ লগত টক্কৰ মৰাটো, অৰ্থাৎ সেই সমস্যাৰ সৈতে এক হৈ যুদ্ধ কৰাটো হৈছে প্ৰথম কাম। যদি জীৱনত সমস্যাৰ পৰা মুক্ত হ'ব বিচাৰোঁ তেন্তে হ'লে আমি সকলোৱে সেই সমস্যাৰ লগত এক হৈ যুদ্ধ কৰিবই লাগে। কেৱল মানুহৰহে জীৱনত সমস্যা থাকে। মানুহৰ জীৱনৰ সমস্যা মানুহেই সমাধান কৰিব লাগিব। সমস্যাক দেখি কেতিয়াও পলাই ফুৰিবলৈ চেষ্টা নকৰিবা, কিয়নো সমস্যা মানুহৰ জীৱনৰ এক অংশ। সমস্যাক দেখি পলাই ফুৰিবলৈ চেষ্টা কৰিলে সেই সমস্যাৰ পৰা কেতিয়াও মুক্ত হোৱাৰ পথ বিচাৰি নাপাবা। আৰু পৃথিৱীত ক'তো নিৰাপদ স্থান নাই, এইটো কথা সদায় লক্ষ্য কৰিবা। এটা সৰু উদাহৰণ লক্ষ্য কৰিব। যেতিয়া কাল ধুমুহা আহে তেতিয়া সকলো চৰাইবোৰ নিজৰ ঘৰখনলৈ নিজৰ বাহলৈ যাত্ৰা আৰম্ভ কৰে। কিন্তু সেই কাল ধুমুহাৰ সৈতে যুঁজিবলৈ, সেই কাল ধুমুহাৰ সৈতে টক্কৰ মাৰিবলৈ ঈগলে মেঘৰ ওপৰত সেই কাল ধুমুহাৰ সৈতে যুঁজিবলৈ যাত্ৰা আৰম্ভ কৰে। গতিকে জীৱনটোত যদি সমস্যাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিছা বা চেষ্টা কৰিবলৈ যত্ন কৰা তেতিয়া সেই ঈগলটোৰ দৰে হ'বলৈ চেষ্টা কৰিবা, কিয়নো ঈগলে কেতিয়াও থমকি নৰয়। ঈগলে সদায় সমস্যাৰ সৈতে টক্কৰ মাৰিবলৈ, ধুমুহাৰ সৈতে যুঁজিবলৈ আগলৈ আগবাঢ়ে। গতিকে জীৱনত সমস্যা থাকিবই, সমস্যা আহিব, সমস্যা গৈ থাকিব। কিন্তু সেই সমস্যাৰ পৰা মুক্ত পোৱাৰ কাৰণে, মুক্তি পোৱাৰ কাৰণে সদায় ঈগলৰ দৰে হ'ব লাগিব। সদায় এটা কথা লক্ষ্য কৰিবা, জীৱন মানে সমস্যা, সমস্যা মানে মানৱ জীৱন। জীৱন মানে সমস্যা, সমস্যা মানে মানৱ জীৱন। মানৱ জীৱনতহে কেৱল সমস্যা পোৱা যায়। অন্য জীৱ জন্তুৰ কোনো ধৰণৰ সমস্যা নাই, কেৱল মানুহৰহে জীৱনত সমস্যা থাকে। যদি জীৱনত সমস্যা আহে সমস্যাৰ সৈতে যুঁজ দিয়া, সমস্যাৰ সৈতে টক্কৰ মাৰা, কেতিয়াও নিৰাপদ স্থান বিচাৰি পলাই ফুৰিবলৈ চেষ্টা নকৰিবা। মনত ৰাখিবা, পৃথিৱীত ক'তো নিৰাপদ স্থান নাই। পলাই ফুৰিলেও কোনো ধৰণৰ শান্তি পোৱা নাযায়। সাত সাগৰ তেৰ নদী গৈ কোনো ধৰণৰ শান্তি নোপোৱা। যদি শান্তি পোৱা তেতিয়া সমস্যাক পৰিত্ৰাণ কৰি নিজৰ ঘৰখনতেই শান্তি পাবা। আজি মানুহৰ জীৱনত দুখ থকাটো স্বাভাৱিক, কিয়নো মানুহৰ জীৱনত দুখ থকাৰ বাবে আমি সুখ অতিবাহিত কৰিব পাৰিছোঁ। আজি মানুহৰ জীৱনত সমস্যা থকাটো স্বাভাৱিক, কিয়নো সমস্যাক অতিক্ৰম কৰি আগবাঢ়িব পাৰিছোঁ কাৰণে আজি সফলতাত উপনীত হৈছোঁ। গতিকে যদি জীৱনত দুখ থাকে তেতিয়া সুখৰ ৰাস্তা বিচাৰি পোৱা যায়। যদি জীৱনত সমস্যা থাকে তেতিয়া সফলতাৰ ৰাস্তাত উপনীত হোৱা যায়। গতিকে জীৱনত সমস্যা আহিলে সফলতাৰ পথত আগবাঢ়িবলৈ যত্ন কৰিবা। আৰু যদি জীৱনত দুখ থাকে তেতিয়া মনত ৰাখিবা, সেই দুখ অতিক্ৰম কৰি সুখ পোৱা যায়। কিয়নো দুখৰ লগে লগেই সুখ আহে, সমস্যাৰ লগে লগেই সমাধানৰ পথ নিজে নিজেই আহে। ধন্যবাদ। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।